খুবেই এটা দুখ লগাৰ খবৰ, যিহেতু বংপালৰ যিটো মাথাউৰি আছিল সেইটো ভাগিল আৰু ভগাৰ ফলত খুবেই কম সময়ৰ ভিতৰত চাওক 100খনমান গাঁৱৰ পানী সোমাল গাঁৱত, যাৰ ফলত ভঁৰাল ঘৰ সকলোবিলাক ডুব গ'ল। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চালে সকলোবিলাক দেখিব পাব। আকস্মিক মাথাউৰি ভঙাৰ ফলত চাওক গোটেই গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতি। খুবেই কম সময়ত গোটেই ৰাস্তা গাঁও গোটেই ডুবি গ'ল। দোকান গোটেই সামৰিব লগা হৈছে। ঘৰৰ অৱস্থা খুবেই বেয়া। ঐ ভাই যাওঁ জানুই হা আকৌ ঘূৰি আহিব পাৰিম জানো? Wow. School. আমি তো পানী নাই তুমি পংকজ থেকে আৰু লক্ষীকে হেৰিকে নিম বুলি আমাৰ তাত পানী নাই হোৱা বহুত আছে আহিবলৈ। হে প্ৰভু ভাই নাযাওঁ আহিবলৈ অসুবিধা হ'ব। অতি কম সময়ৰ ভিতৰত এয়া মাথাউৰি ভগাৰ ফলত গোটেই বানপানী। মই এতিয়া মঙলবাৰ আহি পেলাই আহিলোঁ বাইকখন থৈ পেলাই। ইমাৰ্জেঞ্চি কেতিয়া হ'ব? যাব ইয়াত কৰিব লাগিলে মই নেবাছে আৰু